हेलो फ्रेंड्स नमस्कार ओलासिम टिप्स आपको स्वागतम जनाइছোঁ। तो फ्रेंड्स आज मैं देखाम केनेকৈ আপোনাৰ यूट्यूब चेनेलर URL अर्थात यूनिफॉर्म रिसोर्स लोकेटर तो हे আপুনি কেনেকৈ ওলাব মই আজি এই ভিডিওত দেখুৱাম। তো फ्रेंड्स প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ यूट्यूब ব্ৰাউজাৰটো ওপেন কৰিব। তো ওপেন কৰাৰ পিছত ওপৰত চাইছে আপোনাৰ यूट्यूब চেনেলৰ লোগো জাস্ট ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি যাব মাই চেনেলত যোৱাৰ পিছত আপুনি থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত শ্বেয়াৰ অপশনত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপুনি কপি লিংকত ক্লিক কৰিব। তো আপোনাৰ চেনেলৰ URL-টো কপি হৈ গৈছে। তো কপি কৰাৰ পিছত আপোনাৰ য'ত প্ৰয়োজন হয় জাস্ট আপুনি তাত যায় পাস্ট কৰি দিলে আপোনাৰ यूट्यूब চেনেলৰ URL-টো পাই যাব। তো फ्रेंड्स এই यूट्यूब চেনেলৰ URL-টো খুবেই প্ৰয়োজন। তো বহুতে হয়তো নাজানে এই URL-টো কেনেকৈ ওলাব। তো যিসকলে নাজানে তেওঁলোকৰ বাবে ভিডিওটো আছিল। যদি ভিডিওটো ভাল লাগে এটা লাইকস দিয়ক আৰু কেনেকুৱা লাগিছে হে কমেন্ট বক্সত জনাওক। থ্যাংক ইউ ফৰ ওয়াচিং।